हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। सागे थाम्बनेलটো চাই কিনে গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আজি ভিডিঅ'টো এখন গাড়ীৰ ওপৰত হ'ব। ভাবিলোঁ ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু পিছত ভাবিলোঁ যে ভিডিঅ'টো বনাওঁ, কাৰণ কিবা এটা জানিব পাৰিলে আপোনালোকৰো মোৰো ভাল লাগিব, আপোনালোকৰো ভাল লাগিব। যদি আপুনি এখন গাড়ী ল'ম বুলি ভাবি আছে, নতুন গাড়ী এখন মানে নতুনকৈ যদি গাড়ী এখন ল'ম বুলি ভাবি আছে, তেনেহ'লে এইটো ভিডিঅ' চাওক। আপোনালোকৰ নিশ্চয় ভিডিঅ'টো চাই কিনে অলপমান উৎসাহ জাগিব, ভাল লাগিব ভিডিঅ'টো চাই, কাৰণ মই ভিডিঅ'টো বনাইছোঁ সেনেকুৱাকৈ। আৰু একচুৱেলিকে মই এনেকুৱা উদাস মানে কথা কোৱা মানুহ নহয়, নতুন ভিডিঅ' বনাইছোঁতো, তো সেইটো কাৰণে মানে অলপমান নাৰ্ভাছ হৈ যাওঁ ভিডিঅ' বনোৱা টাইমত। সেইকাৰণে মানে চব ভিডিঅ'তে মানে চিৰিয়াছ মুডত কথা কৈ থাকোঁ। তো আজি ভাবিছোঁ এইটো ভিডিঅ' এইখিনি ঘৰৰ পৰাই শ্বুট কৰি আছোঁ, কিন্তু যিটো ভিডিঅ' বনাইছোঁ মই সেইটো একচুৱেলি শ্ব'ৰুমৰ পৰা কৰা হয়, কিন্তু মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, এনেই শ্বুট কৰি আনিছিলোঁ ঘৰত। সেইকাৰণে ভাবিলোঁ যে ভিডিঅ'টো বনাওঁ, সেইটো কাৰণে চব ক্লিপ জমা কৰি কিনে ভিডিঅ'টো বনাই আছোঁ। এতিয়া ভিডিঅ'টো চাব আৰু মোৰ ভিডিঅ'বিলাক চাই কিনে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব, আৰু নতুন ভিডিঅ' পাবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে মৰমে অলপমান মোক উৎসাহ যোগায়, অলপমান আগবাঢ়ি যাবৰ কাৰণে উৎসাহ যোগায়। তো ভিডিঅ'টো চাওক, কেনেকুৱা পালে ক'ব, কমেণ্ট কৰি জনাব। আৰু চলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া। এইখন হ'ল আপোনাৰ নিউ চেলেৰিয়া 2022 মডেল, ব্লু কালাৰৰ হয়, ধুনীয়া কিউট চাই মডেল। আকৌ পুৰণা চেলেৰিখন কেনেকুৱা আছিলে, এইখন চেলেৰি কেনেকুৱা, এইটো ভিডিঅ'তে আপুনি দুখনে গাড়ীৰ কথা গম পাই যাব। আৰু এইখনৰ কিমান মাইলেজ, কিমান দাম, কি কালাৰ আছে, গোটেইখিনি দেখুৱাইছোঁ ভিডিঅ'টোত। চাই থাকক গোটেই ভিডিঅ'টো। চাওক, এখন চেলেৰিত আপোনাৰ বেক ৱাইপাৰো দি আছে, প্লাছ বেক চেঞ্চাৰ আৰু এয়াৰ বেগ ফিক্স, মানে আজিকালি এয়াৰ বেগ আৰু চেঞ্চাৰ আজিকালি মেণ্ডেটৰী কৰি দিয়া দিছে। চাই লওক ছাইডটো। এতিয়া বলক ভিতৰৰ পিনে যাওক, ভিতৰৰ ফালে চাই লওক। ভিতৰৰ ফালে আপোনাৰ ফ্ৰণ্ট চাইডতে গোটেই ফেচিলিটিখিনি দিয়া আছে, যিমান যি চুইচ আছে আপোনাৰ মিউজিক চিষ্টেমৰ লগতে ফেচিলিটিখিনি দিয়া আছে। ষ্টেৰিং মাউণ্টেনে পাব, মানে ষ্টেৰিং কণ্ট্ৰল, মিউজিক কণ্ট্ৰলটো, আৰু আপোনাৰ ফ্ৰণ্ট পাৱাৰ উইণ্ডো চুইচটো ইয়াতে ফ্ৰণ্ট চাইডতে দিয়া আছে। আৰু এইখন আপোনাৰ মেনুৱেল কাৰ হয়, 3ডাল পেডেল আছে। এই চাই লওক, ফ্ৰেছটো জ্বলাই নাই ৰ'ব, ফ্ৰেছটো জ্বলাই লৈ 3ডাল পেডেল, মানে আপোনাৰ এইখন হ'ল মেনুৱেল কাৰ, অট'মেটিকত 2ডাল পেডেল থাকে। এই চাই লওক, এয়াৰ বেগ আছে আগফালে, ধুনীয়া স্পেচ দি আছে দৰ্জাৰ ওচৰত, 1 লিটাৰৰ পানী বটল ধৰে ইয়াতে। এইখন আপোনাৰ চিলভাৰ কালাৰৰ হয়, ছাইডত থকাখন। টুল বক্সটো চাই লওক, এইটো হ'ল টুল বক্স, ধুনীয়া হয় টুল বক্সটো, খুব স্মুথ হয়। ফ্ৰণ্ট চাইডে এয়াৰ বেগ, আৰু বেক চাইডটো এইটো। আৰু আপোনাৰ এতিয়া চাই লওক মিটাৰটো এনেকুৱা হয়, অলপমান ডিজিটেল দিয়া আছে। ইয়াতে গিয়াৰ আৰু ফিউল ইণ্ডিকেটৰ দেখা পাব, আৰু মিৰৰ এডজাষ্টাৰ আপোনাৰ ছাইডৰ ফালে দিয়া আছে। ড্ৰাইভাৰৰ ছাইডত আপোনাৰ মিৰৰ এডজাষ্টাৰ দিয়া আছে। তো ড্ৰাইভাৰৰ ছাইডত গৈ মই দেখুৱাই আছোঁ আপোনাক। এই হ'ল ফ্ৰণ্ট চাইডৰ, এইটো আপোনাৰ ছাইডৰ দৰ্জাখনৰ। বলক এতিয়া বেক চাইডে যাওঁ, বেক চাইডে আপোনাৰ স্পেচখিনি দেখুৱাই দিওঁ। বেক চাইডে ধুনীয়া স্পেচ আছে, পুৰণাখনৰো এইখন মোটামুটি একে স্পেচ। পুৰণাখনতো আপোনাৰ বেক চাইডে ভৰি নালাগে, এইখনতো এই চব ফ্ৰণ্ট চাইডে এইটো ভিউটো, ফ্ৰণ্ট চাইডৰ এনেকুৱা দেখাত। এই বেক চাইডে খুব ধুনীয়া, চাওক ধুনীয়া স্পেচ বেক চাইডে স্পেচটো ধুনীয়া। আৰু আপোনাৰ বেক পাৱাৰ উইণ্ডো এইটো দিয়া আছে, ওচৰতে দিয়া আছে বেক পাৱাৰ উইণ্ডো। আৰু ইফালতো বেক চাইডে আপোনাৰ দৰ্জাৰ ওচৰত 1 লিটাৰৰ পানী বটলৰ ষ্ট'ৰেজ দিয়া আছে। 4খন দৰ্জাতে পাব ষ্ট'ৰেজ, আৰু 4খন দৰ্জাতে মিউজিক চিষ্টেম আছে। আৰু আপোনাৰ এইটো ব্লুটুথো হয়, মিউজিক চিষ্টেমটো, এই চিষ্টেমটো এইটো ব্লুটুথ হয়। কণ্ট্ৰলখিনি ওচৰতে আছে, একদম ফ্ৰণ্ট চাইডে গোটেই কণ্ট্ৰলখিনি আছে। ষ্টেয়াৰিঙৰ ওচৰতে মিৰৰ এডজাষ্টাৰ দিয়া আছে, ইয়াতে মিৰৰখন এডজাষ্ট কৰিব পাৰে, লেফ্ট ৰাইট আপ ডাউন গোটেইখিনি চাব পাৰিব ইয়াতে। আৰু এইটো হ'ল আপোনাৰ ষ্টেৰিঙৰ চুইচ, ষ্টেৰিং মাউণ্টেন আগতে নাছিলে, এইখনত আছে। আৰু পুৰণা চেলেৰিখন এতিয়া আপোনাক দেখাই আছোঁ। পুৰণা চেলেৰিখন চাওক, পুৰণা চেলেৰিখন কেনেকুৱা আছিল দেখাত। এইখন নতুন হয়, আপগ্ৰেড মডেল। পুৰণাখন চাই লওক এতিয়া, ব্লক পুৰণাখন দেখাওঁ আপোনাক এতিয়া। এইখন আপোনাৰ পুৰণা চেলেৰিও, যিখন আগৰ চেলেৰিও আছিলে। প্ৰথমতে চেলেৰিও ওলাইছে, তাৰপিছত চেলেৰিও এক্স ওলাইছে। চেলেৰিও আৰু চেলেৰিও এক্সখন একে, খালি অলপ মডিফাই হয়। চেলেৰিও এক্সখন অলপ মডিফাই হয়, চেলেৰিওখন ডাইৰেক্ট চেলেৰিওৱে আছিলে। তো এইখন হ'ল পুৰণা চেলেৰিওখন। এইখনত বহুত কিবা কিবি নাছিলে, এতিয়া যিখন আপগ্ৰেড চেলেৰিও বনাইছে এইখনত বহুত কিবা কিবি দিয়া আছে। এই চাওক, এইখনৰ ভিতৰতো চাই লওক। এইখন আপোনাৰ অট'মেটিক হয়, চাউণ্ড চিষ্টেম, মিউজিক চিষ্টেম নাই। আৰু আপোনাৰ ষ্টেৰিঙতো আপোনাৰ কণ্ট্ৰল নাই, ষ্টেৰিং মাউণ্টেন নাই, ষ্টেৰিং কণ্ট্ৰলত নাই। কিন্তু ইয়াতো আপোনাৰ মিটাৰত অলপমান ডিজিটেল দিয়া আছিলে, ইয়াতো আপুনি ফিল ইণ্ডিকেটৰ আৰু গিয়াৰটো চাব পাৰে। এই বেক চাইড, ফ্ৰণ্ট চাইড চাই লওক। এইটো ফ্ৰণ্ট চাইড এনেকুৱা দেখি ভিউখিনি, চাইডটো, বেক চাইডটো চাই লওক। এই আহি গ'লোঁ মোবাইল স্ক্ৰীনত। এতিয়া আপোনাক দেখুৱাই আছোঁ চেলেৰিওখনৰ মাইলেজ, চেলেৰিওখনৰ মাইলেজ। এতিয়া চেলেৰিখনৰ মাইলেজ চালে আপুনি গম পাব যে 25 পৰা 36 কিলোমিটাৰ চেলেৰিখনৰ মাইলেজ দিয়ে। এতিয়া কোনখনৰ কিমান দিয়ে চেলেৰিখন, তাৰ আগত চাই লওক আপোনাৰ চেলেৰিও কি মডেল আছে।
celerio এই হ'ল আপোনাৰ celerio এখন হ'ল পুৰণা celerio এখন হ'ল নিউ celerio কিছুমান কালাৰ আছে সিলভাৰ ৰেড ব্লু ধুনীয়া ধুনীয়া কালাৰ আছে গাড়ীখনে মৰম লগা কালাৰবিলাকো মৰম লগা তো আপোনাৰ এই চাওক celerio-খনৰ মডেলবিলাক চাই লওক LXI VXI ZXI ZXI প্লাছ চাৰিটা মডেল আছে celerio-খনত মডেল ওয়াইজ দামবিলাক বেলেগ বেলেগ 499 ৰ পৰা 563 594 644 মানে টপ মডেলখন ল'লে আপোনাৰ মোটামুটি 7 লাখ মানৰ প্ৰাইস যাব টপ মডেল 7 লাখ মানত আহি যায় এখন হ'ল আপোনাৰ celerio যিকেইটা মডেল আছে কালাৰ দেখুৱালো আপোনাক এতিয়া celerio-খনৰ আমি কি চাই আছিলো মাইলেজ celerio-খনৰ মাইলেজ আপোনাৰ 25 ৰ পৰা 36 মাইলেজ দেখুৱালো এতিয়া আপোনাৰ অটোমেটিকখনৰ কিমান মাইলেজ দিব যিখন আমাৰ AMT বুলি কয় AMT মাইলেজ এয়া চাওক আপোনাৰ পেট্ৰলখনৰ 26.68 আৰু যিখন এখন অটোমেটিকৰ কথা ক'লো পেট্ৰল অটোমেটিক 26.68 পেট্ৰল মেনুৱেল যিখন গিয়াৰ থাকে 25.24 আৰু এখন গেছত চলে 35.6 মানে সবতকৈ বেছি মাইলেজ গেছ বৰ আমাৰ অসমত কমে চলে দিল্লী চলি বেছিকৈ চলে গেছৰ গাড়ী আমি যে খাও যে গেছ ভাত বনাই যে খাও সেই গেছটোৰ কথা কৈছো এই গেছতো গাড়ী চলে তো 35 মাইলেজ পৰে এইখনত তো এই celerio-খনৰ মাইলেজ ক'লো কালাৰ ক'লো কি মডেল আছে ক'লো তো গাড়ীখন চাব পাৰে গাড়ীখন ভাল লাগিল মোৰ গৈছিলো মই তাতে শ্বৰুমত তো গাড়ীখন ভাল লাগা কাৰণে একচুয়ালি মই ভাবিলো যে ভিডিও এটা বনাও কিন্তু ভিডিও বনাবলৈ মই শুট কৰা নাছিলো এনে জাস্ট গাড়ীখন শুট কৰি আনিছিলো ঘৰত আহি ভাবিলো যে গাড়ীখনৰ ওপৰতে ভিডিও বনোৱা যাওক আপোনালোকেও জানক গাড়ীখনৰ বিষয়ে নতুন গাড়ী হয় celerio যিখন আগৰ পুৰণা গাড়ী আছিল দেখুৱাইলো আপোনাক ভিডিওত দেখাই পালে আগৰ মানে যিটো মোৰ ভিডিও আছিল ভিডিওত পুৰণা গাড়ীখন দেখালো আপোনাক নতুন গাড়ীখনো দেখালো পুৰা কমপ্লিটলি চেঞ্জ হৈ গৈছে যিখন আগৰ celerio আছিল এতিয়াৰ লগত একদম নিমিলে পুৰা লুকস পুৰা চেঞ্জ গাড়ীখন ভাল লাগিল চাই ভাবিলো আপোনালোককো দেখুৱাই দিও তাকে এতিয়া মই কৈ আছো আপোনাৰ এখন গাড়ী বাইকতকৈ বেছি মাইলেজ দিয়ে নে কম মাইলেজ দিয়ে মই দেখুৱাই আছো আমাৰ আনন্দ মিশ্ৰা ছাৰে যে বাইকখন যে চলায় ৰয়েল এনফিল্ডৰ কি চাও 650 ছাৰৰ গাড়ীখন 650 সিচিৰ গাড়ী এখনে কিমান মাইলেজ দিয়ে এইখনে গাড়ীতকৈ কম মাইলেজ দিয়ে 25 দিয়ে মাত্ৰ 25 কিলোমিটাৰ মাইলেজ মানে celerio-খনতকৈও কম দিয়ে মাইলেজ আনন্দ ছাৰৰ বাইকখনে 650 মাইলেজ মাত্ৰ 25 কিলোমিটাৰ গাড়ীখনে দিয়ে 26 কিলোমিটাৰ এইখনে দিয়ে মাত্ৰ 25 কিলোমিটাৰ এছ লিখা আছে ৰয়েল এনফিল্ডে কোৱা মতে 34 দিব লাগে কিন্তু কাস্টমাৰৰ ইউজাৰ ৰিপৰ্টৰ মতে দিয়ে 25 মানে 25 হে পায় মানে গাড়ীখন ইমানে এনেকুৱাকৈ বনাইছে মাৰুতিয়ে বাইকতকৈও বেছি মাইলেজ দিয়ে গাড়ীখনে আপুনি চাব পাৰে গাড়ীখন গৈ চাই লওক ডেসক্ৰিপচনত নাম্বাৰ আছে কিবা কথা পাতা থাকিলে কথা পাতি ল'ব ফোন কৰি সুধি ল'ব কিবা লাগিলে তো থ্যাংক ইউ সো ফ্ৰেন্ডছ ভিডিওটো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও পাবৰ কাৰণে তো আজিলৈ সামৰিছো এইখিনিতে গুড বাই গুড নাইট আৰু এটা কথা ভিডিওটো এডিট কৰোঁতে ৰাতি হৈ গ'ল সেইকাৰণে ঘৰৰ ভিতৰৰ পৰা আহি এণ্ডিংখিনি বাহিৰত কৰি আছো আৰু এটা কথা হ'ল কি ডেসক্ৰিপচনত যিটো নাম্বাৰ দিয়া আছে আপুনি যদি ফোন কৰে মোৰ চেনেলটোৰ নাম কৈ দিব তো আপুনি অলপমান স্পেচিয়েল কিবা এটা ডিছকাউণ্ট পাব মানে কিবা এটা ফ্ৰী পাব আৰু মোৰ চেনেলটোৰ যোগেদি যদি যায় আপুনি বুকিং যদি কৰে কিবা যদি কথা বাৰ্তা থাকে মোৰ চেনেলটোৰ নাম কৈ দিব অকণমান কিবা এটা পাই যাব গুড নাইট